নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেল কেৰিয়াৰ লৈ। বন্ধুসকল, ভাল খবৰ আহিছে, নটিফিকেশ্যন এইটো নকওঁ আজি। তো বন্ধুসকল, আজি আমি চাম আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড আপোনালোকে কেনেদৰে লিংক কৰিব। তো বন্ধুসকল, প্ৰথমে আপুনি যদি আপোনাৰ মোবাইলত কৰে তেন্তে ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব, আৰু কম্পিউটাৰত কৰিলে তো ক্ৰম ব্ৰাউজাৰ ওপেন কৰিবই লাগিব। তাত ক্লিক কৰিব লিংক আধাৰ বুলি, লিংক আধাৰ ক্লিক কৰি এণ্টাৰ কৰিব হয় বন্ধুসকল। আৰু আপোনাৰ তাত প্ৰথম যেটো লিংক পাব, ইয়াত লিংক আধাৰ ইনকাম টেষ্টৰ এটা আপোনাৰ অফিচিয়েল সাইট হয়, তাত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ এনেকুৱা পেজ ওপেন হ'ব। তো বন্ধুসকল, এনেকুৱা পেজ যদি ওপেন নহয় আপোনাৰ তাত, এনেকুৱা ধৰণৰ পেজ ওপেন হ'ব পাৰে, একো কথা নাই। এইখন হ'ল হোম পেজ। ইয়াত আপোনালোকে লেফ্ট ফালে যাব আৰু তাত দেখা পাব আপোনালোকে লিংক আধাৰ এটা অপশ্যন, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এইখন পেজ ওপেন হ'ব হয় বন্ধুসকল। তো আপুনি কি চাইছে, ইয়াত আপোনাৰ প্ৰথমত ইয়াত পেন নাম্বাৰটো দিব লাগিব। পেন কাৰ্ডৰ যেটো নাম্বাৰ আছে এইটো হয় বন্ধুসকল। মই মোৰ পেন কাৰ্ডৰ নাম্বাৰটো দি দিছো অলপ সময়। এতিয়া মই কনফাৰ্ম কৰিম। হয়, এতিয়া মই ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিম। বন্ধুসকল, নেক্সট আপোনাৰ ইয়াত কি কৈছে, আপোনাৰ নামটো ইয়াত এণ্টাৰ কৰিব লাগিব, যেটো আপোনাৰ আধাৰ কাৰ্ডৰ নাম আছে। হয়, মই এইটো মোৰ নামটো এণ্টাৰ কৰি দিছো। নেক্সট বন্ধুসকল, মন কৰিব ইয়াত এইটো অপশ্যন কি দিছে, I have only year of birth in আধাৰ কাৰ্ড। হয় বন্ধুসকল, আপোনালোকৰ আধাৰ কাৰ্ডত অনলি আপোনাৰ ডেট অফ বাৰ্থৰ ইয়াৰটো থাকিব পাৰে। যদি আছে তেন্তে আপোনালোকে ইয়াত ক্লিক কৰিব, যদি নাই তেন্তে কোনো ধৰণৰ ক্লিক কৰাৰ প্ৰয়োজন নাই, আপোনালোকে নেক্সট বুটামটো ক্লিক কৰিব হয় বন্ধুসকল। মই আকৌ এবাৰ কৈছো, যদি আপোনাৰ আধাৰ কাৰ্ডত অনলি ডেট অফ বাৰ্থৰ ইয়াৰটো আছে তেন্তে এইটো বটন ক্লিক কৰিব, আৰু যদি আপোনাৰ ডেট অফ বাৰ্থ গোটেইখিনি আছে তেন্তে আপোনালোকে এইটো বটন ক্লিক কৰিব হয়। নেক্সট আপোনাৰ কি দিছে, এইটো আপোনাৰ কেপচা কোডটো মাৰিব লাগিব। হয় বন্ধুসকল, কেপচা কোডটো মাৰিলে আপোনাৰ ইয়াত অৰ দিছে আৰু এটা ৰিকুৱেষ্ট OTP, ইয়াৰ প্ৰয়োজন নাই। আপোনালোকে কেপচা কোড মাৰিলে ইয়াত লিংক আধাৰ ক্লিক কৰিব। হয় বন্ধুসকল, লিংক আধাৰ ক্লিক কৰাৰ লগে ইয়াত হৈ গ'ল your request has been sent। হয় বন্ধুসকল, এইটো হৈ গৈছে। এতিয়া আপোনালোকে ইয়াত চেক কৰিব পাৰে যে হ'ল নে নহ'ল। তেন্তে আপুনি আকৌ এটা কাম কৰিব পাৰে, আকৌ হোমত যাব। হোমত গৈ আপোনালোক এইখন যেটো আহিব পেজ, এইটো এডভাৰটাইজ হয়, এইটো পপ আপ কৰিব। ইয়াত কেনচেল কৰি আপোনালোকে আৰু লিংক আধাৰত যাব। লিংক আধাৰত গৈ আপোনালোকে এই ওপৰত যেটো অপশ্যন পাইছে ক্লিক হিয়াৰ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ পেন নাম্বাৰটো খুজিব, লগতে আপোনাৰ তলত আধাৰ নাম্বাৰটো খুজিব। মই পেন নাম্বাৰটো টাইপ কৰিছো। আৰু তলত মোৰ আধাৰ নাম্বাৰটো ক্লিক কৰিছো। আৰু ইয়াত ভিউ লিংক আধাৰ ষ্টেটাসটো চাম। হয় বন্ধুসকল, ইয়াত কি আছে, your PAN is linked to আধাৰ নাম্বাৰ। এইটো হয় বন্ধুসকল, মোৰ এইটো হৈ গৈছে। আৰু এনেদৰে আপোনালোকে কৰিব পাৰে নিজৰ মোবাইলতে, কোনো ধৰণৰ দোকানত যোৱাৰ প্ৰয়োজন নাই। তো বন্ধুসকল, এইটো সৰু এটা ইনফৰমেশ্যন আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বেয়া লাগিলে ডিছলাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ থাকিলে, নতুন আপডেট পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ। শ্বেয়াৰ কৰিব যদি কিবা হ'লে উপকৃত বুলি ভাবে। ধন্যবাদ।